হ'ল ধৰি লওক ৰাস্তাটো যেনেকৈ আমাৰ বেতাগাঁও লাইনৰ ৰাস্তাটো এতিয়া জাৰকাটাৰ পৰা ইফালে হাজলপাৰা চুবা সিফালে বেতাগাঁও মানে সিফালে হৈ গৈছে আমাৰ যে 3 বছৰ যে পৰি আছে সেইটো আমিও বিচাৰিছোঁ সোনকালে ৰাস্তাটো হ'লে আমাৰো ভাল হয় সেয়াই আৰু মানে অসুবিধা মানে বহুত অসুবিধা আজি 3-4 বাৰ এই মানে এই শিল পেলাই বালু পেলাই শিলটো পেলাই যোৱাৰ পিছত যে আমি আকৌ চলা ফুৰা মানে খোজকাঢ়ি আহিব লাগে চকলৈকে আহিলে তাৰপিছত যেতিয়া শিলটো মানে অকণমান টাইট হৈ যায় মানে চলা ফুৰিব কৰিব পৰা হয় তাৰপিছত আকৌ বালা পেলাই দিয়ে বালা পেলোৱাৰ পিছত আকৌ অসুবিধা হৈ যায় আকৌ মানে এমাহমান পৰি থাকে তেনেকৈ গৈ গৈ আজি 3 বছৰত মানে হেৰি হৈ আছে এতিয়া মানে চৰকাৰৰ চেঞ্জ হ'ল মানে সেইটো চৰকাৰৰ ফালে আমি ক'ব নাযাওঁ যি চৰকাৰে নহওক মুঠতে আমাক ৰাস্তাটো লাগে আৰু সেইখিনিয়ে আৰু মানে চৰকাৰক কি অনুৰোধ জনাব চৰকাৰক এইটো অনুৰোধ আছে চৰকাৰক আমি বা BPF বা UPF সেইটো ক'ব নাযাওঁ যি চৰকাৰে ধৰক চৰকাৰক এইটো আহ্বান জনাইছোঁ আমাৰ চলাফুৰা ল'ৰা ছোৱালী স্কুল যোৱাৰো বহুত অসুবিধা সেইটো কাৰণে ৰাস্তাটো সোনকালে এইবাৰ মানে হ'ব বুলি বহুতে আশাবাদী দিছে এতিয়া হৈ গ'লে ভাল হয় আৰু সেইটোৱে আমি কামনা কৰি আছোঁ হয় চাওক আমি জাৰকাটা চকৰ পৰা যি দুলাল দোকানী চকলৈকে যি 1 কিলোমিটাৰ যি পথছোৱা সেই পথছোৱা অসমৰ মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ দ্বাৰা এই পথটি আৱৰ্তন লাভ কৰিছিল ঠিকাদাৰ ৰূপী যি ধ্ৰুৱজ্যোতি কাকতীয়ে দুটামান শিলগুটি পেলাই ইয়াতে শিলগুটিয়ে লগতে ফলকখন লগাই কিনে দায়িত্ব সামৰিছে আমি দাবী জনাইছোঁ ৰাস্তাটো অতি সোনকালে ইয়াত হ'ব লাগে অন্যথা কিন্তু আমি ইয়াৰ ওপৰত জঙ্গী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম মুখ্যমন্ত্ৰী আঁচনিৰ নামত আছে হয় চাওক আমাৰ তামোলপুৰ জিলাত 4-5টা কাম তেখেতে এনেকৈ ফলক আঁৰি কিনে ৰাস্তাটো দায়িত্ব সামৰিছে তেওঁ ইতিমধ্যে বিভিন্ন ধৰণে গম পাইছোঁ যে বিভিন্ন পইচা তেখেতে আবণ্টন পাইছে আবণ্টন পোৱাৰ ফলতো তেখেতে ৰাস্তাৰ কাম আজি দুটামান শিলগুটিৰে ৰাস্তাটো পেলাই দায়িত্ব সামৰিছে 2022-23 বছৰতো মানে আধা কামেই সম্পূৰ্ণ কৰিব পৰা নাই কি ক'ব হয় চাওক যি অসমৰ মুখ্যমন্ত্ৰীৰ নামতে যি পকীপথৰ যি ৰাস্তাৰ আবণ্টন লাভ কৰিছে মুখ্যমন্ত্ৰীৰ নামতে পকীপথ আজি 2-3 বছৰ উকলি যোৱাৰ পিছতো যি ৰাস্তাৰ মেৰামতি হোৱা নাই আমি এইটোৱে ক'ব বিচাৰোঁ যে এইখন চৰকাৰখনে কি কৰি আছে আমাৰ ৰাইজক যি যমযন্ত্ৰণা ভোগাই আছে যে ৰাস্তাৰ আৱৰ্তন পোৱাৰ পিছতো আজি তেনেকুৱা ধৰণৰ ৰাস্তা যে ভাল হোৱা নাই স্কুলৰ ল'ৰা ছোৱালী ৰাস্তা দি অহা যোৱা কৰিব ধূলিময় অৱস্থা আজি ৰাস্তাত যি দুটামান শিল গুটি পেলাই কিনে ৰাস্তাবোৰ ধূলিময় অৱস্থা কৰি পেলাইছে আমি দাবী জনাইছোঁ অতি সোনকালে ইয়াৰ ৰাস্তাৰ পকীকৰণ ব্যৱস্থা কৰিব লাগে জাৰকাটা চকৰ পৰা দুলাল দোকানী চকলৈকে যি 1 কিলোমিটাৰ মুখ্যমন্ত্ৰী পকীপথ আঁচনিৰ দ্বাৰা যি নিৰ্মীয়মান যি পথ এই পথছোৱা আপোনালোকে নিশ্চয় দেখা পাইছে কেইটামান শিলগুটি পেলাই এই ধ্ৰুৱজ্যোতি কাকতি নামৰ মানে দালালৰূপী ঠিকাদাৰজনে দায়িত্ব সামৰিব বিচাৰিছে আচলতে তেখেতে ইতিমধ্যে তামোলপুৰ জিলাৰ বিভিন্ন স্থানত তেখেতে মানে এই পথৰ মানে আবণ্টন পাইছিল আৰু ইতিমধ্যে আপোনালোকে ইয়াৰ পূৰ্বেও আমি বিগত কেইমাহমান আগতো আমি নিউজ কৰিছিলোঁ কিন্তু কাণ সাৰ নাই কোনো বিভাগৰ কাণ সাৰ নাই ঠিকাদাৰৰ কাণ সাৰ নাই আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ যি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতেতো নিজৰ মানে ডিপাৰ্টমেণ্টটো তেখেতে চম্ভালিব পৰা নাই গতিকে তেখেতৰ ডিপাৰ্টমেণ্টত ইমান কেলেংকাৰী হৈ আছে BTADত গতিকে তেখেতে অকণমান নজৰ দিব লাগে কাৰণ ঠিকাদাৰবিলাকক তেওঁলোকে আবণ্টন দি এই বিভাগটো যাতে চকুমুদি থাকে মানে চকুমুদা কুলিৰ মানে ভাৱত থাকে আৰু এই ঠিকাদাৰজনে ইতিমধ্যে বিভিন্ন স্থানত এনেকৈ মানে তেওঁলোকে মানে কামটো নামমাত্ৰ কৰি তেওঁলোকে নিজৰ মানে যি ধন আত্মসাৎ কৰা বুলি আমাক ৰাইজে জনাইছে আৰু ৰাইজে এই ৰাস্তাটোত দুৰ্ভোগ ভুগি আছে ৰাস্তাটো সোনকালে হ'ব লাগে কাৰণ ৰাস্তাটোৰ ফলত ৰাস্তাটো যিটো আজি অৱস্থা এই ৰাস্তাটোৱে স্কুলীয়া ল'ৰা ছোৱালী ভালদৰে যাব নোৱাৰে বিভিন্ন ধৰণৰ বেপাৰ বাণিজ্য কৰিব যোৱা মানুহ অহা যোৱা কৰে ৰাস্তাৰ অৱস্থা খুবেই বেয়া গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই ৰাস্তাটো কম দিনৰ ভিতৰত নিৰ্মাণ কৰাৰ বাবে আহ্বান জনাইছোঁ যদি এই ৰাস্তাটো কম দিনৰ ভিতৰত আমি এমাহৰ সময় দিছোঁ যদি এমাহৰ ভিতৰত এই ৰাস্তা যদি কাম নকৰে কিন্তু এই ঠিকাদাৰজনক আমি ব্যৱস্থা ল'ম ৰাইজক লগত লৈ ঠিকাদাৰজনক ব্যৱস্থা ল'ম